ডবকাত 20 নৱেম্বৰত হ'বলগীয়া হোজাই জিলা যুৱ নদৱাটুত তামিৰৰ কৰ্মী সন্মিলন আৰু মুকলি সভাৰ প্ৰস্তুতি সম্পন্ন কৰা হ'ল। অসমৰ অন্যতম ধৰ্মীয় সংগঠন নদৱাটুত তামিৰৰ যুৱ সংগঠন যুৱ নদৱাটুত তামিৰৰ হোজাই জিলা সমিতিৰ কৰ্মী সন্মিলন তথা মুকলি সভা অহা 20 নৱেম্বৰত ডবকাস্থিত মৌলানা আব্দুল জালিল চৌধুৰীৰ স্মৃতি ভৱনত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে। তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকসকলে হোজাই জিলা যুৱ নদৱাটুত তামিৰৰ কৰ্মী সন্মিলন আৰু মুকলি সভাৰ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা দেখিবলৈ পোৱা গৈছে। আজি এই সম্পৰ্কে এক সংবাদ মেলৰ আয়োজন কৰি উদ্যোক্তা সমিতিসকলে ডবকা নদৱা ভৱনত অনুষ্ঠিত সংবাদ মেলত অভ্যৰ্থনা সমিতিৰ উপসভাপতি মৌলানা এহছানুৰ ৰহমানে জানিবলৈ দিয়ে যে 20 নৱেম্বৰৰ পুৱা 10 বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া কৰ্মী সন্মিলনখনৰ মুকলি সভাত উপস্থিত থাকিব উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত মৌলানা ইউছুফ আলী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, নদৱাটুত তামিৰৰ কেন্দ্ৰীয় সম্পাদক মৌলানা উছামা বৰুৰ, আবুল খয়েৰ, USTMৰ আচাৰ্য মহবুল হককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আপোনালোকৰ যোগেদি আমাৰ এই সংগঠন উত্তৰ পূব ভাৰত এমাৰত শ্ৰী নদৱাটুত তামিৰ যিটো প্ৰতিষ্ঠা কৰিছিল হজরত মৌলানা আব্দুল জলিল চৌধুৰী রহমতুল্লাহ আলহী, তাৰ বহুমুখী কৰ্ম আছে। ধাৰ্মিক কিছু কৰ্ম যেনে তালিম অৰ্থাৎ শিক্ষা একেবাৰে সবাহী মক্তবৰ শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ স্তৰৰ শিক্ষা পৰ্যন্ত মাদ্ৰাসা শিক্ষাৰ অতিৰিক্ত সাধাৰণ শিক্ষাৰ লগত গুৰুত্ব দিয়া হৈ আছে। ইয়াৰ পিছত কোরআনৰ তফসিৰ, ইয়াৰ পিছত আমাৰ এখন পত্ৰিকা আছে নেদায়দিন। সেই নেদায়দিনখন যাতে সমাজৰ এটা বাহক হ'ব পাৰে। আপোনালোকৰ যোগেদি আমাৰ এই সংগঠন উত্তৰ পূব ভাৰত এমাৰত শ্ৰী নদৱাটুত তামিৰ যিটো প্ৰতিষ্ঠা কৰিছিল হজরত মৌলানা আব্দুল জলিল চৌধুৰী রহমতুল্লাহ আলহী, সভাখনত আততৈব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে। সভাখনত হোজাই জিলা যুৱ নদৱাৰ বৰ্তমান তদৰ্থ সমিতিখন ভংগ কৰি এখন পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হ'ব বুলিও আয়োজকে জানিবলৈ দিয়ে। সভাখনত হোজাই জিলাৰ 5 শতাধিক কৰ্মী উপস্থিত থাকিব বুলি আয়োজকসকলে সংবাদ মেলত জানিবলৈ দিয়ে। আৰু সংবাদ মেলখনত মৌলানা ৰফিক উদ্দিন কাছিমি, মৌলানা আজিজুৰ ৰহমান নজৰুল হক বৰভূঞা, মৌলানা মঈন উদ্দিন লহকৰ, মৌলানা এবাদুৰ ৰহমান, মাছুমুৰ ৰহমান আল হিল্লাহকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। ডবকাৰ পৰা ইছাক আহমেদ, গ্ল'বেল নিউজ।